পেকটো ল থেংক ইউ চিয়াৰ্ছ ভদকাটো খাই ইমান মজা নাই কিন্তু খাওঁ দে নিচাটো লাগিবই তাকেতো নিচা হ'লে হ'ল ভিনদেউ ফোন কৰিছে হেল্ল' হয় ভিনদেউ অঁ ঘৰতে আছোঁ আচ্ছা আপুনি আহি আছে অঁ ঠিক আছে আহক আহক এতিয়া কি হ'ব আবে চিল ভিনদেউ হিচাপে একো মতলব নাই অঁ আচ্ছা ভালেই দে খালি অলপ সহ্য কৰি ল'বি কি সহ্য কৰি ল মানে ভিনদেউ যদি কিবা কিবি কৈ থাকে অলপ সহ্য কৰি ল'বি আৰু বাবু ভালে আছ অঁ ভিনদেউ আহক আহক ভালে আছোঁ হু ইজ দিছ ফেল' মোৰ ফ্ৰেণ্ড হয় ৰক্তিম ভিনদেউ নমস্কাৰ এনেকৈহে নমস্কাৰ দিয়ে নমস্কাৰ দিব নাজানা মই চাকৰিত নমস্কাৰ দিয়ে পাইছোঁ মেয়া কামিন ছাৰ বুলি কোৱা নাছিলোঁতো অঁ বহক না ভিনদেউ বহক পিছে কি মাল খাই আছ অঁ এই ভদকা খাই আছোঁ তে ফ্ৰক চক চালৱাৰ তালৱাৰ পিন্ধি খাব লাগে হয় আজিকালি ল'ৰাবিলাকে খাই দিয়ক আৰু অঁ আজিৰ পৰাহে দেখিলোঁ পিছে তুমি কি কৰি আছা কি পঢ়ি আছা অঁ মই হোটেল মেনেজমেণ্ট কৰি উঠিছোঁ অঁ আৰু এতিয়া আনএমপ্লয়ড নহয় মই 5 ষ্টাৰ হোটেলত জব কৰি আছোঁ বন্ধ হ'ব গুৱাহাটীত যিমান 5 ষ্টাৰ হোটেল আছে চব বন্ধ হ'ব চলি আছে দেখোন চলি আছে কিন্তু বন্ধ হ'ব পিছে গেষ্ট টেষ্ট আহি আছে নে নাই হয় বুকিং হৈ আছে তুমি এটা কাম কৰিবা মোৰ ফটোখন লৈ হোটেলৰ যোনটো চাইনবৰ্ডটো আছে সেইটো গুচাই দিবা আৰু মোৰ ফটোখন লগাই দিবা 500-600টা গেষ্ট এনেই আহি যাব হয় প্ৰয়োজন হ'লে লগাই দিম বাৰু পিছে আপুনি কি কৰে মই অঁ MR হয় মেডিকেল ৰিপ্ৰেজেণ্টেটিভ তাত এনেকৈ কয় নেকি যিমান ডক্তৰ গুৱাহাটীত আছে নৰ্থ ইষ্টত আছে চব ডক্তৰ মোৰ পকেটৰ আণ্ডাৰত হয় নেকি মাৰ্কেটত যিমান ভেকচিন আছে এইটো মেডিচিন আছে চবটো মই চেল কৰাওঁ ডক্তৰৰ থ্ৰু দি মই যদি চাকৰি বাদ দিওঁ MR পষ্ট নাই উঠি যাব আচ্ছা তুমি কল্যাণ হস্পিটেল চিনি পোৱা অঁ চিনি পাওঁ তাৰ মালিকটো যোনটো মোৰ চিনাকি আচ্ছা তাৰ ল'ৰাটোক মালিকৰ ল'ৰাটোক মই হস্পিটেলত সোমাই দিছোঁ মই যদি চাকৰি বাদ দিওঁ ডক্তৰে গমেই নাপাব মাৰ্কেটত কি মেডিচিন ওলাইছে ৰ'বা দেই ফোনটো ধৰি লওঁ হেল্ল' আৰে চব ডক্তৰ মোৰ পকেটৰ আণ্ডাৰত কোৱা বা তোৰ ভিনদেউ দেখোন তামাম দেখোন চব ডক্তৰ তাৰ পকেটৰ আণ্ডাৰত পাগলা হৈছে নেকি আবে ইয়াক কোনো ডক্তৰে পাত্তা নিদিয়ে ইয়াক ডক্তৰে পকেটত ৰাখে সেইটো বেক পকেটত অ' হয় নেকি আহিছে পেক মাৰ এ বাবু ভদকাটো থ মই পৰহি মুম্বাই গৈ আছোঁ আচ্ছা চ' মই ভাবিছোঁ যোৱাৰ আগত তোক এটা পাৰ্টি দি যাওঁ মানে তহঁতক পাৰ্টি দি যাওঁ স্কচ উইস্কি খাবি আৰে বাহ স্কচ উইস্কি খাম বঢ়িয়া এটা কাম কৰ তই নালাগে তুমি এটা কাম কৰা তুমি মোক 6,000 ৰুপিজ এটা ট্ৰান্সফাৰ কৰি দিয়া মই তোমাক লৈ আনি কিনে মই তোমাক পিছত পইচাটো দি আছোঁ মই দিব লাগিব আৰে মই তোমাক ঘূৰাই দিমতো বাবু দি দে পিছত ঘূৰাই দিব দে ঠিক আছে মই আপোনাক গুগল পে' কৰি দি আছোঁ ঠিক আছে তুমি পঠাই দিয়া মই লৈ আনো তেতিয়ালৈ ঠিক আছে তোমালোক বহা বাবু বহ অঁ কিন্তু ঠিক আছে বাবু আনিলোঁ দে কিন্তু স্কচ উইস্কি খোৱাৰ আগত এই নৰ্মেল উইস্কিটো খা কিন্তু ভিনদেউ এতিয়া যদি এইটো উইস্কি খাই দিওঁ ভদকাও খাই ৰাখিছোঁ অলপ টিপটো লাগি আছে স্কচ উইস্কি খাবই নাপাম দেখোন তাকেতো মোৰতো অলপ নিচা লাগিছে ঐ চলিহঁত স্কচ উইস্কি ডাইৰেক্ট খাব নোৱাৰি আগতে নৰ্মেল উইস্কি খাব লাগিব তাৰে পিছতে স্কচ উইস্কি হয় নেকি সেইটোতো মই ক'তো শুনা নাই আপুনি আগতে স্কচ উইস্কি খাইছে নেকি মই খোৱা নাই কিন্তু মোৰ এক্সপিৰিয়েঞ্চ আছে ঠিক আছে নহ'লে নৰ্মেল উইস্কিটো খাই লওঁ দে অ'কে কিন্তু মোৰ নিচা লাগিব একদম নিচাটো লাগিবই বাবু মদ হয় ৰাতিম বাবু খওক দে কষ্ট কৰছে বেচাৰ খওক দে এটা কাম কৰোঁ কিন্তু আপুনি আৰু মই স্কচ উইস্কিটো খাওঁ বলক শুই যা বাবু শুই যা মে আই কাম ইন ছাৰ কাম ইন চিনি পাইছেনে চিনি অঁ পাইছোঁ চাওক আপুনি যোনকেইটা মেডিচিনৰ চেম্পল দেখাইছিলে ছাৰ কামৰ কথা পিছত হ'ব আপোনাৰ কাৰণে এটা স্পেচিয়েল গিফ্ট আনিছোঁ আচ্ছা হয় নেকি কি এইটো ইয়াতে স্কচ উইস্কি আছে আপুনি স্কচ উইস্কি খাই ভাল নাপায় জানো এইটো লওক অঁ থেংক ইউ দেই আপুনিয়ে কিনিছেনে ছাৰ কি কথা কয় আজিলৈ যিমান বস্তু কিনিছোঁ চব নিজৰ পইচা দি কিনিছোঁ গাড়ী বাইক ফ্লেট চব মই নিজৰ পইচা দি কিনিছোঁ হ'ব বাৰু মই আপোনাক ভালকৈ চিনি পাওঁ পিছে আপুনি দিয়া মেডিচিনৰ চেম্পল কেইটা মই এনেই এপ্ৰুভ কৰি দিলোঁ এইটো নানিলে হ'লে হয় তেনেহ'লে গিফ্টটো ঘূৰাই ল'ম নেকি
হ'ব দিয়া আনিছে দিয়া গিফ্টটো ঘূৰাই ল'ব ছাৰ মানে মোৰ হিচাপত অলপ ইমান এটা ফিল নহয় মানে পিছে ছাৰ আৰু দুটামান মেডিচিনৰ চেম্পল আছিলে যদি আপুনি এইটো স্কচ উইস্কিট চেলটাই দিব পাৰে এপ্ৰুভ কৰি দিব পাৰে ইমান চিয়ানা নহয় আপুনি মই বহুত এমাৰ লগ পাইছোঁ ইমান অনেষ্টলি কাম কৰে ভালকৈ কাম কৰে কিন্তু আপুনি একদম বেলেগ একদম বিষাক্ত সাপৰ দৰে ছাৰ কি কৰিবা আজিকালি বাস্তৱৰ দিনত বিষাক্ত সাপ হৈ জীয়াবই লাগিব উপায় নাই তাকে একদম ভদ্ৰ গুণ্ডা আপুনি এনিৱেজ মই আপোনাৰ চেম্পলকেইটা এপ্ৰুভ কৰি দিম ঠিক আছে থেংক ইউ ছাৰ আহিছোঁ নমস্কাৰ